এভৰিৱান নমস্কাৰ মই কাকলি আপোনালোকক স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আজি আমি আহিছো চক্ৰেশ্বৰ মন্দিৰলৈ এই মন্দিৰটো ক'ত আছে আৰু আপোনালোকে কেনেকৈ আহিব মই সকলোখিনিয়ে কম আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকিব গোটেই ব্ৰহ্মপুত্ৰৰ ভিউটো ইয়াৰ পৰাই বহুত ধুনীয়াকৈ দেখা পোৱা যায় এয়া চাওকচোন চাৰিওপিনে ইমান ধুনীয়া পৰিৱেশ এয়া আমি আহি পালো চক্ৰেশ্বৰ মন্দিৰ আৰু এতিয়া ভিতৰলৈ যাম বলক তেনেহলে আপোনালোককো ভিতৰৰ গোটেইখিনি পৰিৱেশ দেখাবৰ বাবে চেষ্টা কৰিম আৰু পোনপ্ৰথমে আমি সোমাই আহি এই গছজোপা চকুত পৰিল দেখিছেনে ইয়াত দুডাল গছ আছে কিন্তু এডাল হৈ আছে এডাল টকৌ গছ আৰু এডাল হৈছে বট গছ মন্দিৰৰ ভিতৰত সোমাই আহি দেখা পালো এটা প্ৰকাণ্ড ডাঙৰ শিল আৰু সেইটোৰ ওপৰতে সকলোৱে পূজা কৰি আছে আৰু শিলটোৰ ওপৰত এটা চক্ৰ অঁকা আছে আৰু তলত এটা কৃষ্ণৰ মূৰ্তি আছে আৰু ইয়াত সকলোৱে এনেকৈ চাকি জ্বলাই এনেকৈ ইয়াতে পূজা কৰি আছে আৰু ময়ো এনেকৈ ইয়াতে পূজা কৰিলো হৰে ৰাম 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 হৰে কৃষ্ণ 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 হৰে ৰাম আৰু এইপিনে আছে ব্ৰহ্মপুত্ৰ নদীটোৰ মাজত ভগৱান বিষ্ণুৰ মূৰ্তি এটা বনাই থোৱা আছে দেখিছেনে এই মূৰ্তিটো ব্ৰহ্মপুত্ৰ নদীৰ পানী যেতিয়া বহুতখিনিয়ে বাঢ়ি যায় তেতিয়া ভগৱান বিষ্ণুৰ মূৰ্তিটো পানীৰ ওপৰত ভাহি থকা যেন লাগে এতিয়া পানী শুকাইছে বাৰু সেইবাবে খুঁটাটো এনেকৈ দেখা পোৱা গৈছে তলতো আছে না চফা দিয়া আৰু এইডাল হৈছে আহত গছ দেখিছেনে ইয়াৰ পৰিৱেশ ইমান ধুনীয়া আৰু সঁচাকৈ বহুতেই শান্ত পৰিৱেশ আৰু এতিয়া আমি তললৈ যাম বলক আপোনালোককো দেখাই দিওঁ তলত কি আছে ভিডিঅ'টি শেষলৈ চাই থাকিব যেতিয়া আমাৰ মনটো বেয়া লাগে তেতিয়া আমি ভগৱানক মনত কৰোঁ আৰু যেতিয়া আমাৰ মনটো বহুত বেছি বেয়া লাগে বা বহুত বেছি ভাল লাগি থাকে আমি মনে বিচৰা মতে কামবিলাক হৈ থাকে তেতিয়াও আমি ভগৱানৰ ওচৰত মন্দিৰত এনেকৈ আহোঁ হয়নে নহয় বাৰু মুঠতে ভগৱান আমাৰ প্ৰতিটো মুহূৰ্ততে আমাৰ লগত থাকে সেইবাবে যেতিয়া মই নিজক টাইম দিওঁ তেতিয়া মই সদায় মন্দিৰত আহি পেলাই এনেকুৱা শান্ত পৰিৱেশ শান্তিৰ ঠাই মই এনেকৈ বিচাৰি মই নিজক টাইম দিবৰ বাবে এনেকৈ আহোঁ গুডু এইটো চিনি পাইছানে কোৱাচোন এইটো নৰকাসুৰ হয়নে দেখিছানে নৰকাসুৰ আমি আৰু তলত যাব লাগে তলত আৰু আছে আৰু এইটো হৈছে শিৱ মন্দিৰ এতিয়া ভিতৰলৈ যাম ভিতৰত সৰু সৰুকৈ চেৰি বনাই থোৱা আছে চেৰিৰে তলৰ পিনে যাব লাগিব গৈ পেলাই পূজা কৰিব লাগিব মন্দিৰটোৰ ভিতৰত পিছে এজন বা দুজনহে একে লগত সোমাব পাৰি বেছিকৈ সোমাব নোৱাৰি মন্দিৰটোৰ চাৰিওপিনে ভগৱানৰ মূৰ্তিবিলাক বহুত ডাঙৰ ডাঙৰকৈ বনাই থোৱা আছে সঁচাকৈ দেখি পেলাই আৰু ইয়ালৈ আহি বহুত বেছি ভাল লাগিছে ক'ত ঘৰ আপোনালোকৰ আমাৰ গণেশপাৰা এই ধীৰেনপাৰা আপোনাৰ আমাৰ এই কালাপাৰ ভাস্কৰনগৰ এইফালে একে যিসকলে এই মন্দিৰটোত আহিম বুলি ভাবি আছে আৰু এড্ৰেছটো নাজানে সেইসকলক মই কৈ দিছোঁ কামাখ্যা গেট পাৰ হৈ লেফ্ট ছাইডত এটা ৰাস্তা আছে সেইদৰে সোমাই আহিয়ে এই মন্দিৰটো পাব চক্ৰেশ্বৰ মন্দিৰ কালিপুৰ নদীৰ পাৰ গুৱাহাটী চ' গাইজ আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিলে আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম